গাইছ আজি এটা অলপ বেলেগ টাইপৰ ভিডিঅ' হ'ব মানে ঘৰতে এটা মন্দিৰ বনাম তো অকণমান কাম মিস্ত্ৰীও মাতা নাই গতিকে দেউতা আৰু মই গোটেই মন্দিৰটো বনাম আপোনালোকক দেখুৱাম আৰু ভিডিঅ'টো তো ভিডিঅ'টো শেষলৈ চাই থাকিব গোটেই মন্দিৰটোৱে বনাইছোঁ ভিডিঅ'টো শেষলৈ চালে গম পাব আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ মানে এইখিনি হোৱাৰ পিছত আৰু একদম প্ৰথমৰ পৰা আৰম্ভ কৰা নহয় মই ভিডিঅ' নবনাম বুলি ভাবিছিলোঁ তাৰপিছত ভাবিলোঁ নাই বনাই দিওঁ তো ঘৰতে কৰিছোঁ মিস্ত্ৰীৰ কাম তো চাই থাকক ভিডিঅ'টো এনেদৰে ইটা বালি শিল চিমেণ্ট চব আনি আমি কাম আৰম্ভ কৰি দিলোঁ চাই থাকক আৰু এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' মানে ঘৰতে আপোনালোকে কেনেদৰে অলপ অলপ কাম নিজে কৰি ল'ব পাৰে তো ভিডিঅ'টো সেইবাবে চাই থাকিব এইটো এটা ইনফৰ্মেশ্যন টাইপ ভিডিঅ' চাই থাকক এতিয়া ৱালকেইখন গাঁঠি আছোঁ ৱালকেইখন গাঁঠা হোৱাৰ পিছত প্লাষ্টাৰ কৰিম প্লাষ্টাৰ কৰালে অকণমান দেৰি আছে ৱালকেইখন আৰু ওখ কৰিম ওখ হোৱাৰ পিছত আমি প্লাষ্টাৰটো কৰি দিম একদম শেষলৈ চাই থাকোঁ এই গাঁতটো কোন বনাব স্যার ওয়াল গেখন
একেবাৰে ৱালখনত লগাই নেযাওঁ আৰু